এনেকে কিয় কৈছে আকৌ? স্কুল আহিবহে লাগে, স্কুল আহি ধুনীয়াকে পঢ়িব লাগে। স্কুল আহে। আহিবা আকৌ স্কুল। এতিয়া তুমি তোমাৰ ক্লাছৰুমলৈ যোৱা দেই। এইটো দাদাৰহে ৰুম, তোমাৰটোলৈ যোৱা। যা, একো নহয়, ব'ল মই থৈ আহোঁগে। হয় নেকি? ধুনীয়াকে গোৱাচোন, কবিতা এটা গোৱা, তাৰপৰা যাবাগে দেই। হ'ব জল্দি গা। সেইটো কেলে জানো আনো। কিবাহে গালিগে দেখোন। তোৰ ৰুমত তই ভালকে থাকিবি আকৌ, মোৰ ওচৰলৈ আকৌ গুচি নাহিবি দেই। কি হলো? ভাইৰাই লগ এনে হ'ল নেকি তোৰ? তাৰপা তোৰ কি হ'ল? গৈ থকা মানুহ গৈ থাক। কি টকা চাবলে? লোকৰ কথা শুনিবলৈ কি প্ৰয়োজন? লাজেই পালে। গৈ থাকো পাই। তোৰ কাৰণে মই লাজ পাইছো। ব'ল থৈ আহোঁগে। ভালকে পঢ়িবি আকৌ দেই। কবিতা ভালকে গাবি। ভালকে দেখোন ঘৰত গাৱেই। ইয়াতনো আহি কি খেলি মেলি কৰিছে? চাহ অকণ চাহ ইয়াক থলো, মই যাওঁ। হ'ব। মই তোক এতিয়া কি শিকাই আনিছিলো বাৰু? তই যে আকৌ আহি পেলাই ইয়াত আকৌ একেখিনিকে কৰিছ। গোৱা। মানে ই অকল এই কবিতাকে গাই থাকে আৰু। ভাইটিয়ে দেখোন কান্দিবলৈহে লাগিলে। কি হ'ল? সোনটো কি হ'ল? চাহ ইয়াক লৈ যামগে। ঐ চাহ, তই আজিৰ পৰা মোৰ লগত নাহিবি। ইমান লাজ পাওঁ, নাহিবি মোৰ লগত। চাবি তই আহিলে এতিয়া একো এটা নকওঁ। এতিয়া একদম বোবা হৈ যাবি। ঘৰলৈকে একো নমতা হবি। ঘৰত গৈ পেলাই একদম দুখটো মোৰ ওপৰত জাপি দিবি।